Hello everyone, মই অংকিতা কলিতাই আপোনালোক সকলোকে পুনৰবাৰ একে ক্ৰিয়েচন স্বাগতম জনাইছো। আজি আপোনালোকলৈ আন এটি নতুন শীতল পানীয় ৰেচিপি লৈ আহিছো, যেটো আমি গৰমৰ দিনত খাই খুবেই ভাল পাওঁ। আজিৰ ৰেচিপিটো হল সকলোৰে প্ৰিয় আৰু বিশেষকৈ সৰু ল'ৰা-ছোৱালী বিলাকৰ বহুতে প্ৰিয় হয়। হেয়া হৈছে মেংগো ফ্ৰুটি বা মাজাৰ ৰেচিপি। এইবাৰ গৰমত আপুনি ঘৰতে বনাই আৰু সহজতে বনাই খাওক আৰু সকলোকে খুৱাওক মেংগো ফ্ৰুটি বা মাজা। গৰমত এনেকুৱা কোল্ড ড্ৰিংকস আমাৰ খাবলৈ মন যায়, কিন্তু বজাৰত কিনিবলৈ পোৱা কোল্ড ড্ৰিংকস ফ্ৰুটি বা মাজা ইত্যাদিত বহু ধৰণৰ কেমিকেলস বা প্ৰিজাৰভেটিভস থাকে, যেটো আমাৰ স্বাস্থ্যৰ বাবে হানিকাৰক হয়। গতিকে আমি যদি ঘৰতে টেষ্টিকৈ বজাৰৰ দৰে ফ্ৰুটি বা মাজা সহজতে বনাব পাৰো, মাথো 3টা সামগ্ৰী ব্যৱহাৰ কৰি যদি বনাব পাৰো, তেতিয়াহলে কিমান ভাল লাগিব নহয়নে? আৰু তাকো কোনো ধৰণৰ কেমিকেলস বা প্ৰিজাৰভেটিভস ব্যৱহাৰ নকৰাকৈ। গতিকে আহকচোন আজি আমি সহজতে ঘৰতে ফ্ৰুটি বা মাজা বনাবলৈ আৰম্ভ কৰো। ফ্ৰুটি বা মাজা বনাবলৈ একেবাৰে সহজ হয়, আপোনাক মই দেখুৱাম আৰু টিপছ কেইটা আপোনাক মই দিবলৈ চেষ্টা কৰিম। মেংগো ফ্ৰুটি বনাবলৈ প্ৰথমতে আমাক লাগিব আম আৰু লাগিব কেঁচা আম আৰু পকা আম দুয়োটাই। গতিকে প্ৰথমে মই লৈছো 2টা পকা আম, আপোনালোকে দেখিবলৈ পাইছে, আৰু আমাক লাগিব এটা কেঁচা আম। আৰু মেংগো ফ্ৰুটি বনোৱাৰ এই প্ৰপৰচনটো হল যে আমাক 2টা পকা আম লাগিব আৰু এটা কেঁচা আম লাগিব। যদি আপুনি 4টা পকা আম লয় তেতিয়াহলে 2টা কেঁচা আম লাগিব, মানে 2:1 ৰেচিঅ'ত আমি আমৰ পৰিমাণটো ল'ব লাগিব। আৰু আমাক লাগিব চেনি আৰু পানী। ইয়াত মই সৰু কাপ এটাৰে জুখিছো বাবে 1 কাপ চেনি লৈছো। যদি ডাঙৰ কাপেৰে আপুনি জুখে তেতিয়াহলে আধা কাপ চেনি ল'ব, আৰু লৈছো 2 কাপ পানী। ইয়া হওক আমি মেংগো ফ্ৰুটি বনাবলৈ আৰম্ভ কৰো। এতিয়া প্ৰথমতে আমি আমৰ বাকলিখিনি গুচাই ল'ব লাগিব আৰু সৰু সৰু টুকুৰাকৈ আমকেইটা কাটি ল'ব লাগিব। গতিকে মই বাকলি গুচাবলৈ এতিয়া আৰম্ভ কৰো। আমৰ বাকলিখিনি গুচাই লোৱা হৈ গ'ল। এয়া চাওক, এতিয়া আমখিনি মই সৰু সৰু টুকুৰাকৈ কাটি ল'ম। এনেকৈ কাটিও টুকুৰা কৰিব পাৰি, অথবা এনেকৈও আমি কাটি দিব পাৰো। সহজতে হৈ যায় এনেকৈ কাটিলে। এয়া চাওক, টুকুৰা হৈ গ'ল। এই ঘৰত বনোৱা ফ্ৰুটি খাবলৈও একেবাৰে বজাৰত কিনিবলৈ পোৱা ফ্ৰুটি বা মাজাৰ দৰেই হয়, আৰু ঘৰতে বনোৱা ফ্ৰুটি খালে আমাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰকো নহয় আৰু খাইও ভাল লাগিব। আমখিনি টুকুৰাকৈ কাটি লোৱা হৈ গ'ল। এয়া চাওক, এইখিনি পকা আম আৰু এইখিনি কেঁচা আম। এতিয়া আহক আমি মেংগো ফ্ৰুটি বনাবলৈ বাকি প্ৰচেছখিনি আৰম্ভ কৰো। তাৰ পাছত এতিয়া আমি কাটি লোৱা আমখিনি সিজাই ল'ব লাগিব। তাৰ বাবে মই কেৰাহী এখন গৰম হ'বলৈ দিছো আৰু একেবাৰে লো ফ্লেমত ৰাখিছো। কম জুইত ৰাখি এই আটাইখিনি আম ইয়াত ঢালি দিলো। কেঁচা আম, পকা আম কাটি লোৱা টুকুৰাখিনি দি দিলো। তাৰ পাছত লগে লগে ইয়াত আমি দিব লাগিব চেনি। 1 কাপ চেনি বা আধা কাপ চেনি, আপুনি চেনিৰ পৰিমাণটো চাই ল'ব, প্ৰয়োজন অনুসৰি দিব। আৰু লগে লগে ইয়াত আমি দিব লাগিব পানী। 2 কাপ পানী মই দি দিছো। এইখিনি জাষ্ট পাতলকৈ অলপ এতিয়া লৰাই দিম আৰু উতল অহালৈকে 5 পৰা 10 মিনিট সময়লৈকে এইখিনি থৈ দিম। এতিয়া জুইটো মিডিয়ামত দি দিম আৰু ঢাকনিখনেৰে ঢাকি দিম। 5 পৰা 10 মিনিট সময় এইখিনি উতল আহিবলৈ থৈ দিম। 5 মিনিট সময় হৈ গৈছে। এয়া চাওক, ধুনীয়াকৈ এইখিনি উতল আহি গৈছে। এবাৰ মই চেক কৰি চালো। এয়া চাওক, কিন্তু সিজি গৈছে ধুনীয়াকৈ আমখিনি। ইয়াত আপুনি বিচাৰিলে চেনিখিনি পিছতো যোগ কৰিব পাৰে। মই একেলগতে চেনি, পানী, আম আটাইখিনি দি পেলাই উতল আহিবলৈ দিছো। এবাৰ পাতলকৈ লৰাই দিছো আৰু অলপ সময় ঢাকি থৈ দিম। আৰু চেনিৰ পৰিমাণটো আপুনি চেক কৰি চাব, যদি প্ৰয়োজন হয় আৰু অকমান আপুনি দি দিব পাৰে, আৰু যদি কমকৈ বিচাৰে তেতিয়াহলে কমকৈও চেনি দিব পাৰে। এয়া চাওক, মই এবাৰ আপোনাক দেখুৱাই দিছো ধুনীয়াকৈ এইখিনি সিজি গৈছে। এয়া দেখিছেনে?
গতিকে এতিয়া গেছটো অফ কৰি দিম আৰু আমৰ পানীখিনি আমি এতিয়া চেকি ল'ব লাগিব তাৰ পাছত এতিয়া মই আমৰ পানীখিনি চেকিবলৈ ইয়াত লৈছোঁ এটা বাটি আৰু এখন চাকনি আটাইখিনি সিজাই লোৱা আম লগতে পানীখিনি এতিয়া চাকনিখনত মই ঢালি দিলোঁ পানীখিনি চেকি লোৱা হৈ গ'ল এতিয়া এই আম সিজোৱা পানীখিনি আমি পিছলৈ ব্যৱহাৰ কৰিবলৈ থৈ দিম এইখিনি এতিয়া যেহেতুকে গৰম হৈ আছে সম্পূৰ্ণকৈ ঠাণ্ডা হ'বলৈ থৈ দিম এইখিনি সম্পূৰ্ণকৈ ঠাণ্ডা হৈ গৈছে আমখিনি এতিয়া আমি আমখিনি ব্লেন্ডাৰ জাৰ এটাত দি পেলাই ভালদৰে ব্লেন্ড কৰি ল'ব লাগিব তাৰ বাবে মই এটা ব্লেন্ডাৰ জাৰ লৈছোঁ আৰু আটাইখিনি আমৰ টুকুৰা ইয়াত দি দিম এতিয়া এইখিনি ভালদৰে ব্লেন্ড কৰি ল'ব লাগিব এয়া চাওক ধুনীয়াকৈ আমখিনি ব্লেন্ড হৈ গৈছে পেষ্ট হৈ গ'ল আমৰ এতিয়া এইখিনি আমি আকৌ এবাৰ চেকি ল'ব লাগিব তাৰ বাবে মই মিক্সিং বল এটা লৈছোঁ আৰু চাকনিখন আকৌ এবাৰ লৈ লৈছোঁ ইয়াত আটাইখিনি ব্লেন্ড কৰি লোৱা আমৰ পেষ্ট দি দিম এনেকৈ আমৰ পাল্প বা কনচেন্ট্ৰেটখিনি বনায়ো আপুনি ফ্ৰিজত ষ্ট'ৰ কৰি ৰাখিব পাৰে আৰু যেতিয়াই মন যায় তেতিয়াই আপুনি ঠাণ্ডা ঠাণ্ডা ফ্ৰুটি বনাই খাব পাৰে এইখিনি আমি ভালকৈ চেকি ল'ব লাগিব যাতে আমৰ যিখিনি হিঠা থাকে অৰ্থাৎ ফাইবাৰখিনি থাকে সেইখিনি আমি ব্যৱহাৰ নকৰোঁ অকল ৰসখিনিহে ব্যৱহাৰ কৰিম এইখিনি চেকি লোৱাৰ পিছত আমি পানী মিলাব লাগিব ইয়াত পানী যোগ কৰি আমি মিহলি কৰিব লাগিব গতিকে মই ইয়াত পানী 2 কাপ দি দিম তেতিয়া ভালকৈ চেকিবলৈ সুবিধা হ'ব এয়া 2 কাপ পানী মই ইয়াত দি দিম নহলে যিহেতুকে পেষ্টখিনি অলপ গোটা বান্ধি আছে চেকিবলৈ অসুবিধা হয় এয়া চাওক বহুখিনি হিঠা ওলাই গৈছে আমৰ এইখিনি এতিয়া আমি ব্যৱহাৰ নকৰোঁ আমৰ পেষ্টখিনি চেকি লোৱা হৈ গ'ল এয়া চাওক ইয়াত এতিয়া আমি 4 কাপ পানী যোগ কৰিব লাগিব তাৰে 2 কাপ পানীটো অলৰেডি মই ইয়াত দি দিলোঁৱেই 2 কাপ পানী দি পেলাই মই চেকি লৈছোঁ আৰু যদি আপুনি পানী দি পেলাই চেকি নলয় তেতিয়াহ'লে আৰু 2 কাপ পানী ইয়াত দি দিব পাৰে অলৰেডি মই ইয়াত 2 কাপ পানী দি দিলোঁ এতিয়া ইয়াত মই আৰু 2 কাপ পানী দিম সেই 2 কাপ পানী হৈছে আমি আম সিজাই লোৱা পানীখিনি এই পানীখিনিও সম্পূৰ্ণকৈ ঠাণ্ডা হৈ গৈছে গতিকে পানীখিনি মই ব্যৱহাৰ কৰিম ফ্ৰুটি বনাওঁতে এই পানীখিনি আপুনি পেলাই দিব নালাগে ইয়াতো 2 কাপ পানীয়ে আছিলে 2 কাপৰ জোখত আছিলে গতিকে টোটেল 4 কাপ পানী আমাৰ দি দিয়া হৈ গ'ল এতিয়া এইখিনি ভালদৰে এবাৰ মিক্স কৰি ল'ব লাগিব আপুনি হেণ্ড মিক্সাৰ বা ব্লেন্ডাৰেৰে মিক্স কৰি ল'ব পাৰে মই চামুচেৰে এনেকৈ দি দিছোঁ ভালকৈ জাষ্ট এবাৰ মিক্স কৰি দিছোঁ তাৰ পাছত এইখিনি আমি এতিয়া 1 ঘণ্টা বা 2 ঘণ্টাৰ বাবে ফ্ৰিজত থৈ দিব লাগিব যাতে সম্পূৰ্ণকৈ ঠাণ্ডা হৈ যায় তেতিয়াহে ফ্ৰুটি খাই বেছি ভাল লাগে নহয়নে ঠাণ্ডা ফ্ৰুটি খাইহে বেছি ভাল লাগে গৰমত গতিকে ঠাণ্ডা হ'বলৈ থৈ দিম আৰু ইয়াত আপুনি টেষ্ট কৰি চাব পাৰে যদি বিচাৰে চেনিৰ পৰিমাণটো যদি কম হয় আপুনি যদি বেছিকৈ মিঠা বিচাৰে তেতিয়াহ'লে আৰু অকমান চেনি ৰস বনাই পেলাই আপুনি ইয়াত দি দিব পাৰে যোগ কৰি আৰু মোৰ পৰিমাণটো ঠিকেই আছে গতিকে মই যোগ নকৰোঁ আৰু আপুনি চাই ল'ব পানীৰ পৰিমাণটো এনেকুৱা কনসিস্টেন্সিৰ হ'লেই ভাল হয় স্মুথ কনসিস্টেন্সি হৈছে আৰু যদি আপুনি ফ্ৰুটিখিনি এতিয়াই পৰিবেশন কৰিব বিচাৰে বনাই লোৱাৰ লগে লগে পৰিবেশন কৰিব বিচাৰে তেতিয়াহ'লে ইয়াত আপুনি ঠাণ্ডা পানী যোগ কৰিব পাৰে অথবা বৰফৰ টুকুৰা দি পেলাই আপুনি লগে লগে পৰিবেশন কৰিব পাৰে কিন্তু মই যেহেতুকে ঠাণ্ডা পানী যোগ কৰা নাই এইখিনি এতিয়া ফ্ৰিজত ঠাণ্ডা হ'বলৈ থৈ দিম গতিকে এইখিনি এতিয়া আমি ফ্ৰিজত থৈ দিম 1 ঘণ্টা বা 2 ঘণ্টাৰ বাবে 1 ঘণ্টা হৈ গৈছে 1 ঘণ্টা পিছত এয়া চাওক আমাৰ মেংগো ফ্ৰুটিখিনি সম্পূৰ্ণকৈ ঠাণ্ডা হৈ গৈছে আৰু সাৰ্ভ কৰিবলৈ ৰেডি হৈ গৈছে গতিকে এতিয়া এইখিনি মই গিলাছত সাৰ্ভ কৰিবলৈ উলিয়াই লম আৰু তাৰ আগতে গিলাছত ঢালি দিলে যেহেতুকে পৰি যাব মই জগ এটাত ভৰাই লম এইখিনি এতিয়া আটাইখিনি মেংগো ফ্ৰুটি মই জগটোত ঢালি দিম এনেকৈ বনাই আপুনি যিকোনো বটলত ভৰাই থৈ দিব পাৰে আৰু ফ্ৰিজত ষ্ট'ৰ কৰি ৰাখিব পাৰে ফ্ৰিজত থলে ভাল হয় তেতিয়া ভালে থাকিব
মই আকৌ এবাৰ এইখিনি চেকি দিছোঁ যাতে ওপৰৰ যিখিনি সিঠা অলপ চলপ ৰৈ গৈছে সেইখিনিও যাতে ৰৈ যায়। তেতিয়া একদম বজাৰত কিনিবলৈ পোৱা মেংগ' ফ্ৰুটিৰ দৰে এই মেংগ' ফ্ৰুটি হ'ব। আপুনি ঘৰতে এনেকৈ বনাই খাওক। আৰু ইয়াত আপুনি বহু বেছি পানীও যোগ নকৰিব। যদি বহু বেছি পানী দিয়ে তেতিয়াহ'লে ফ্ৰুটিখিনি বহু বেছি পাতল হৈ যাব পাৰে। এনেকুৱা মিডিয়াম স্মুথ কনচিষ্টেঞ্চিৰ হ'লে বেছি ভাল হয়, তেতিয়া খাই ভাল লাগে। এয়া চাওক বহুখিনি মেংগ' ফ্ৰুটি ৰেডি হৈ গ'ল। এতিয়া এইখিনি আমি গিলাচ এটাত উলিয়াই ল'ম আৰু ছাৰ্ভ কৰিম ঠাণ্ডা ঠাণ্ডা। ঠাণ্ডা ঠাণ্ডা ছাৰ্ভ কৰিবলৈ মই ইয়াত বৰফৰ টুকুৰা 2-3টামান দি দিম গিলাচত। আৰু এয়া চাওক আমাৰ মেংগ' ফ্ৰুটি এতিয়া ৰেডি হৈ গ'ল। দেখিলেনে কোনো কালাৰ ব্যৱহাৰ নকৰাকৈ ইমান ধুনীয়া কালাৰ হৈছে আৰু টেষ্টটোও বজাৰত কিনিবলৈ পোৱা মেংগ' ফ্ৰুটি বা মাজাৰ দৰেই হয়। গতিকে এতিয়া আমাৰ ঘৰতে বনোৱা ঠাণ্ডা ঠাণ্ডা মেংগ' ফ্ৰুটি পৰিৱেশন কৰিবলৈ ৰেডি হৈ গ'ল। এনেদৰে আপুনিও বনাওক, খাওক আৰু এনজয় কৰক। আপুনি নিশ্চয় এনেকৈ বনাব আৰু কেনেকুৱা পায় মোক জনাবলৈ নাপাহৰিব।